নমস্কাৰ, মই কৌস্তভমণি শৰ্মা আপোনালোকৰ মাজত পাঠ কৰিব ওলাইছোঁ এক বিশেষ কবিতা। ৰাইজৰ জনপ্ৰিয়তা শীৰ্ষত থকা এই বিশেষ কবিতা পাঠ কৰিবলৈ চেষ্টা কৰিছোঁ। নিশ্চয়কৈ আদৰি ল'ব বুলি আশা ৰাখিছোঁ। অসমীয়া ডেকাৰ উক্তি কবি জ্যোতিপ্ৰসাদ আগৰৱালা। আৰম্ভ কৰিছোঁ অসমীয়া ডেকাৰ উক্তি। শক্তিপুত্ৰময় ভক্তি বুকুত লৈ মুক্তি প্ৰয়াসী হৈ, অৰ্জুনময় গান্ধীবীময় ময়েই ধনঞ্জয়, মৃত্যুক কৰিছোঁ জয়। ময়েই অসমৰ, ময়েই ভাৰতৰ, ময়েই ডেকালৰা অগ্নিময়, ময়েই ভাৰতৰ নবীন সূৰ্য, পূৰ্বাঞ্চলত বজাও তুৰ্য। মোৰ পোহৰৰ গানে আকাশে দেশে মহাদেশে মুগ্ধ কৰিব আলোক যাত্ৰী। শেষ হ'ব শেষ নোহোৱা ৰাত্ৰি। কৰিম জগত জয় নবীন সূৰ্যময়, উপচি আহিব পোহৰৰ ঢল। লুইতৰ দৰে ফেনে ফুটুকাৰে ফেনিল শুভ্ৰজ্যোতি প্ৰপাতৰ জল। হাতী পতিয়েদি ঐৰাবাটেদি কত নগৰৰ অলিয়ে গলিয়েদি, কত মেধাৱীৰ মহামনীষীৰ মনৰ মাজেদি কবীন্দ্ৰজিনী হম, মহামনীষাৰ মহাসাগৰত ৰম। ধন্যবাদ।